নমস্কাৰ বন্ধুসকল, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু বেয়াৰ মাজতো স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মই এতিয়া ওলাইছোঁ শ্ৰীমন্ত শংকৰদেৱ সমাজৰ 34তম পূৰ্ণাংগ অধিৱেশনস্থলীলৈ। অধিৱেশনখন কাইলৈৰ পৰা অনুষ্ঠিত হ'ব 2, 3, 4 গোটেইকেইদিন বহুত ধুনীয়া অনুষ্ঠান আছে। সেই অনুষ্ঠান ভাগলৈ আপোনালোকক সাদৰেৰে নিমন্ত্ৰণ জনালোঁ। লগতে 4 তাৰিখে মহিলাৰ ভাওনা অনুষ্ঠিত হ'ব, গাঁৱৰে মহিলাসকলে কৰিব, গতিকে আপোনালোক তালৈকো নিমন্ত্ৰণ জনালোঁ। আৰু আজিৰ এই অধিৱেশনস্থলীৰ পৰিৱেশটো আপোনালোকলৈ আগবঢ়াই দিওঁ বুলি ভাবিলোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভাল পায় লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ভিডিঅ'টো আৰম্ভ কৰিছোঁ যেতিয়া দিনৰ ভাগৰ পৰাই কৰি দিছোঁ। এয়া আমি প্ৰাণদীপ দাৰ ট্ৰেণ্ডিং ছং যুদ্ধ হ'ব গানটোত ৰিলছ বনাইছোঁ। ৰিলছটো মোৰ অংকিতা বৰা 171 ইনষ্টাটো চাব পাৰিব আৰু মই ইউটিউবত শ্বৰ্টছতো দি থোৱা আছে, গতিকে চাব। ভাল পালে লাইক, শ্বেয়াৰ কৰিব। গানটো ইয়াত দিয়া নাই কাৰণ কপিৰাইট ষ্ট্ৰাইক লাগি যাব পাৰে, সেইকাৰণে দিয়া নাই, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া শংকৰদেৱ সমাজৰ মূল তোৰণ ভাগ আৰু ইয়াতে কৰা হ'ব পতাকা উত্তোলন। গতিকে আপোনালোক সকলোকে 3 দিনীয়া কাৰ্যসূচীলৈ নিমন্ত্ৰণ জনালোঁ। সকলোৱে যাতে আহি সহায় সহযোগ কৰে আৰু আমাৰ অনুষ্ঠানটো উপভোগ কৰে। কাষতে এয়া জয়গুৰু শংকৰ নামঘৰ ভাগ প্ৰতিষ্ঠা কৰিছে আৰু লগতে এয়া মৎস্য অৱতাৰ, কুৰ্ম অৱতাৰ, গতিকে সকলো দশ অৱতাৰৰ মূৰ্তি ইয়াত স্থাপন কৰিছে। গতিকে আপোনালোকে আহি বহুত ভাল পাব সকলোৱে। ল'ৰা ছোৱালীৰ নৰসিংহ অৱতাৰ, এয়া ল'ৰা ছোৱালীৰ পৰা আদি কৰি সকলোৱে ডাঙৰলৈকে বহুত ভাল পাব। অধিৱেশনস্থলীলৈ আহিব, সকলোকে নিমন্ত্ৰণ জনাইছোঁ। গতিকে এয়া দেখিছেই নহয়। আৰু এয়া অধিৱেশনস্থলীৰ গোটেই পৰিৱেশটো। ইয়াত দোকান পোহাৰৰ পৰা আদি কৰি শিবিৰলৈকে স্থাপন কৰা হৈছে। গতিকে এইটোৱে হৈছে গোটেই পৰিৱেশটো। 3 দিনীয়া কাৰ্যসূচীৰে এই অধিৱেশনখন আয়োজন কৰিছে। লগতে আছে ভাওনা,